মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে, মোৰো ভালেই। আজি মই নিজে হাতেৰে বোৱা কাপোৰ কেইজোৰমান আপোনালোকৰ ওচৰত দেখাব আহিছো। কেনেকুৱা লাগে কমেন্ট কৰি জনাব সকলোৱে। মোৰ যিসকল লোকে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। এতিয়া মই দেখাব লৈছো মোৰ ৰঙা কাপোৰ এযোৰ। এইযোৰ আপোনালোকে চব মই মেখেলাখন দেখাই লৈছো। এখন মেখেলা মই নিজে বৈছিলো হাতেৰে। এইটো চব এনেকৈ বৈছিলো, পাৰি দি বৈছিলো। অকণমান ওচৰৰ পৰা দেখাইছো আপোনালোকক। কেনেকুৱা লাগিছে আপোনালোকে জনাব। কিন্তু ইমান কষ্টও নহয়, বহুত সহজ হয়। এনেকৈ দিছো আপোনালোকক ওচৰৰ পৰা মই দেখাই দিছো। এয়া চব এনেকৈ কালাৰ বুলাই বুলাই দিছো আমি। এয়া দেখিছে নহয় আপোনালোকে। এইখন হৈছে ৰঙা মেখেলা। এখন ৰঙা মেখেলা হয় আৰু ইয়াৰ লগত চাদৰখনো আছে। মই দেখাম আপোনালোকক। এখন কেনেকুৱা লাগিছে জনাব আপোনালোকে। এখন মেখেলা হয়, তাৰপিছত আৰু চাদৰখনো একেই হয়। এখন চাদৰ হয়। চাদৰখন এখন মই মেলি দিছোঁ, মেলি কিনে এনেকৈ দেখাইছোঁ। এখন চব চাদৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। ভাল লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। কিন্তু এইখিনি বগা দিছোঁ, অকল বগা আৰু ক'লা, হালধীয়া দিছোঁ। তাৰপিছত মাজত বুটা দিছোঁ। এইপিনে মই ভালকৈ দেখাই দিছোঁ আপোনালোকক। কেনেকুৱা লাগিছে জনাবচোন। এইটো হালধীয়া পাৰি দিছোঁ, হালধীয়া এনেকৈ আঁচু পাৰি দিছোঁ। এযোৰ ৰঙা। এতিয়া মই কমলা কালাৰ এযোৰ দেখাবলৈ বিচাৰিছোঁ আপোনালোকৰ ওচৰত। কমলা কালাৰ এযোৰ দেখাই দিছোঁ। এইযোৰ মেখেলাখন এইখন হয়। এইখনো বুটা দি বৈছোঁ, আঁচু দিছিলোঁ। এইখন ওচৰৰ পৰা চাওক আপোনালোকে। এইখন ওচৰৰ পৰা বুটা দি বৈছিলোঁ। একেবাৰে সহজ, আপোনালোকেও বাচিব পাৰিব। কম সময়ৰ ভিতৰতে মানে মেখেলাখন ফুল বাচি মানে কমপ্লিট হয়। বেছি দিন নালাগে, একদিনো নালাগে মেখেলাখন বাচোতে। বহুত সহজ হয় এইখন। চাওক আপোনালোকে। ইয়াৰ লগত চাদৰখনো আছে। এইখন চাদৰ হয়। এইখন চাদৰ হয়। এইটো পাৰিটো বৈ লৈছোঁ, বৈ কিনে ইয়াত পাৰিটো খুৱাই দিছোঁ ধুনীয়াকৈ। এইটো বৈ লৈ কিনে ধুনীয়াকৈ খুৱাই দিছোঁ পাৰিটো। এইটো চাওক আপোনালোকে কেনেকুৱা লাগিছে। ভালে মানে বহুত কম সময়ৰ ভিতৰতে আপোনালোকে ফুলখিনি বাচি শেষ কৰিব পাৰিব। বহুত সহজ হয়, বেছি নাই, কম আছে, কাঠিও কম আছে। বহুত সোনকালে বাচি শেষ কৰিব পাৰিব। এইটো এনেকৈ বোলো। তাৰপিছত আৰু এযোৰ দেখাই আছোঁ মই, আকাশী কালাৰ এযোৰ দেখাই আছোঁ। এখন মেখেলা হয়। এখন মেখেলা দেখিছেনে আপোনালোকে। এখন মেখেলা চাওকচোন, ধুনীয়া লাগিছেনে জনাব খালি। এখন এনেকৈ বাচিছিলোঁ। এইটো ডবোৱা বাচা বুলি কয়। আমি ডবোৱা বচা বুলি কওঁ। আপোনালোকে কি কেনেকৈ মানে ডবোৱা বচাটো কি বুলি কয় আপোনালোকে জনাব। মই ডবোৱা বাচিছিলোঁ। তো ডবোৱা বাচিলে ফুলটো মানে অলপ ডাঙৰ হয়। ডাঙৰ হোৱাৰ কাৰণে সেইকাৰণে ডবোৱা বাচি দিলোঁ। তাৰপিছত বেছি নহয়, এইটো বেছি কাঠিও নাই, কম আছে, সোনকালে হৈ যাব। এইটো বগা দিলোঁ, হালধীয়া, তেনেকৈয়ে মই বাচি মেলি তো ধুনীয়াকৈ পাৰি ষ্টাইলত নিজৰ মনৰ পচন্দৰ ষ্টাইলত বলোঁ এইখন। তাৰপিছত মাজত এনেকৈ বুটা দি দিছোঁ। মাজতে বুটা গুণা বুলাই বুলাই দিছোঁ এনেকৈ ধুনীয়াকৈ। তাৰপিছত
চাদৰখন আছে এখন চাদৰ এখন চাদৰ হয় চাদৰখন আগটো হয় এইটো আগটো ধুনীয়াকৈ দিছোঁ এইটো আগটো কেনেকুৱা লাগিছে জনাবচোন এনেকৈ দিছোঁ মাজত বুটা দি দিছোঁ বেছি মানে আপোনালোকে টান বুলি ভাবিছে যদিও একদম সহজ হয় এইখন যদি আপোনালোকক ফুল লাগে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক ফুল দি দিম আপোনালোকে নিজে মানে বহুত কম সময়ৰ ভিতৰতে বৈ শেষ কৰিব পাৰিব আৰু বেছি টাইম নালাগে একদম কম সময়ৰ ভিতৰতে পাৰিব এইটো চব মই ওচৰপৰা দেখাই দিছোঁ আপোনালোকক আৰু এযোৰ আছে এযোৰ মই দেখাই দিছোঁ এযোৰ গুলপীয়া হয় এযোৰ ইমান মানে টান নহয় একদম সহজ একে মোৰ কাপোৰবিলাক এযোৰ এইটো ষ্টাইলত বৈছিলোঁ এইটো ষ্টাইল এখন মেখেলা হয় এইটো মাজত সেইটো বৈ কিনে মাজত আকৌ মই ফুল এইটো মাজত বেলেগ কালাৰৰ ফুল বহাই দিছোঁ আঁচু দি একদম চিম্পুল হয় কাপোৰযোৰ পিন্ধিও খুব আৰাম লাগে এইযোৰ এখন মেখেলা হয় একচুৱেলি মই চাদৰখন আপোনালোকক দেখাই আছোঁ চাদৰ হয় দেখিছেনে এখন চাদৰ হয় এনেকৈ এইটো মই বৈ লৈছোঁ বৈ কিনে এইটো পাৰি খুৱাই দিছোঁ পাৰি খোৱালে আজিকালি ফুল ইমান নাবাচে পাৰি খোৱালে ভাল আজিকালি বহুত সহজ হয় এইটো ষ্টাইলতে আজিকালি সকলোৱে পিন্ধে এইটো চাদৰখন কেনেকুৱা লাগিছে জনাব কিন্তু দেই মই নিজে গৈছিলোঁ মই নিজে ভাল পাইছোঁ কাপোৰকেইযোৰ পিন্ধি এইটো আজিকালি গেৰ ষ্টাইল বুলি কয় মই নিজে অকণমান মানে নিজৰ ষ্টাইলত গেৰ ষ্টাইলত বৈ ল'লোঁ এইটো কেনেকুৱা লাগিছে